নমস্কাৰ। সৰ্বপথাৰ সমজিল্লাত যিটো অমানৱীয় ঘটনা সংঘটিত হ'ল তাৰ প্ৰতিক্ৰিয়া মই দিব বিচাৰিছোঁ। যিহেতু দুজন নবালকক যেনেকৈ অমানৱীয়ভাৱে মাৰপিট কৰি পেলাই তেওঁলোকক পানী ঢালি নিমখ ছটিয়াই পেলাই ভোট জলকীয়া লগাই দিলে। এনেকুৱা ঘটনা আমি আগতে অসমত দেখা নাই আৰু এনেকুৱা হোৱা নাই। আমি নিন্দা কৰিছোঁ, আমি গৰিহণা দিছোঁ আৰু লগতে আমি ক'ব বিচাৰিছোঁ যে যিকেইজন কালপ্ৰিট, সেই কালপ্ৰিটকেইজন সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ আটাইতকৈ ঘনিষ্ঠ আৰু ইতিমধ্যে 48 ঘণ্টা অতিক্ৰম হৈ গৈছে, কিন্তু এই কালপ্ৰিটকেইজনক ইতিমধ্যে প্ৰশাসনে কৰায়ত্ব কৰিব পৰা নাই। কিন্তু আমি ইয়াৰ পৰাই আমি এই বাৰ্তাটো সৰুপথাৰবাসী ৰাইজক দিব বিচাৰিছোঁ যে যিজন শয়ন শইকীয়া আমাৰ ভূমিপুত্ৰ ল'ৰা, ঠেঙাল কছাৰীৰ ল'ৰা আৰু এজন চাহানী বুলি একেবাৰে সৰু ল'ৰা, দুইজন নবালক হয়, দুইজনৰ বয়স 17 বছৰ হয়। আৰু এই ঘটনাটো যেতিয়া আমি গম পোৱাৰ লগে লগে আমি যিহেতু মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰিলিফ এণ্ড ৰিহেবিলিটেশ্যন সাহায্য আৰু পুনৰ সংস্থাপন বিভাগৰ মই উপাধ্যক্ষ হয় আৰু এই ঘটনাটো ইতিমধ্যে গম পোৱাৰ লগে লগে আমাৰ দলৰ ফালৰ পৰা আমি আমাৰ দলৰ নেতৃত্বসকলক আমি পঠিয়াইছোঁ। ইতিমধ্যে যিজন চাহানী বুলি ল'ৰা আছে তেওঁক কালি আমি ৰাতি এম্বুলেঞ্চৰ দ্বাৰা আনি পেলাই সৰুপথাৰ সমজিল্লাৰ চিকিৎসালয়ত আমি এডমিট কৰিছোঁ আৰু তেওঁক ট্ৰিটমেণ্ট কৰি থকা হৈছে। আৰু যিজন শইকীয়া বুলি ল'ৰা আছে তেওঁক যোৰহাটত ট্ৰিটমেণ্ট কৰি থকাৰ ব্যৱস্থা কৰা হৈছে আৰু তাতো আমাৰ প্ৰতিনিধি ইতিমধ্যে পঠিয়াইছোঁ। আৰু তেওঁৰ যোৰহাটত থকাজনৰ অলপ স্বাস্থ্যটো ভাল নহয়, তেওঁক হয়তো গুৱাহাটী নহ'লে ডিব্ৰুগড়লৈ নিবলগীয়া হ'ব পাৰে। সেইকাৰণে আমাৰ প্ৰতিনিধি ইতিমধ্যে যোৰহাট গৈ আছে আৰু খুব কম সময়ৰ ভিতৰত পাবগৈ। আৰু আমি এই কথাটোৱে ক'ব বিচাৰিছোঁ যে আজি অসমত কি হৈ আছে। অসমত চাওক, আজি এটা কবিতা লিখিলেও মানুহ জেললৈ যাবলগীয়া হৈছে। যিটো আমাৰ সংবিধান বা আমাৰ যিটো ডেমক্ৰেচিটো একেবাৰে শেষ হৈ গৈছে। মানুহখিনি আজি বিজেপিৰ যিখিনি অতিপালি বা বিজেপিয়ে যেনেকৈ ধৰণক প্ৰত্যেকটো জেগাতে গুণ্ডামি কৰিছে বা বিজেপিৰ যিখিনি কৰি আছে কাম, সেই কামখিনি ইতিমধ্যে ৰাইজে ভাল ধৰণে উপলব্ধি কৰিছে আৰু ৰাইজকো আমি অনুৰোধ জনাইছোঁ যে তাৰ প্ৰত্যুত্তৰ দিব সময় হৈ গ'ল। তাৰ প্ৰত্যুত্তৰ ৰাইজে দিব লাগে। এই যিখিনি আমাৰ বাৰ্তাখিনি আমি দ্বাৰা সামাজিক মাধ্যমৰ দ্বাৰা এইখিনিক মানুহক আমি কণ্ডলেঞ্চ কৰিব লাগে, আমি নিন্দা কৰিব লাগে। সকলো ৰাইজক আহ্বান জনাইছোঁ যে আমি যি বাৰ্তাটো দিছোঁ, আজি যিজন আমাৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন, তেওঁৰ গাতে সদায় লাগি থাকে যিজন ৰাজু শ্ৰেষ্ঠ আৰু ৰাজু শ্ৰেষ্ঠৰে ভায়েক তিনিজন, বিশেষ এটা ছাত্ৰ সংগঠনৰ নেতা হয়। তেওঁলোক ইতিমধ্যে পলায়ন কৰিছে আৰু বিশ্বজিৎ ফুকনেও তেওঁলোকক পলাই যোৱাৰ বাবে বিভিন্ন ধৰণৰ সহায় কৰিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। আৰু পুলিচ প্ৰশাসনকো তেওঁলোকে মেনেজ কৰিব বিচাৰিছে আৰু তেওঁলোকে ইতিমধ্যে হাইকোৰ্টত বেইলৰ কাৰণেও ব্যৱস্থা কৰিছে। কিন্তু আমি ৰাইজক এই বাৰ্তাটো আমি দিব বিচাৰিছোঁ যে এনেকুৱাবিলাক ঘটনা যাতে, নজিৰবিহীন ঘটনা যাতে দুনাই অসমত নহয়, কোনো জেগাতে যাতে নহওক আৰু ইয়াৰ উচিত শাস্তি যিকেইজন দোষীয়ে কৰিছিলে, এই দোষীকেইজনে খুব সোনকালে কৰায়ত্ব কৰিবলৈ তেওঁলোকক উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু বিশ্বজিৎ ফুকনকো আমি ইয়াৰ পৰাই আহ্বান জনাইছোঁ যে আপুনিও যিহেতু আপোনাৰ প্ৰভাৱ আছে, আপুনি এজন শক্তিশালী ব্যক্তি, আপুনি যাতে এই কাণ্ডটোৰ লগত কোনো কাৰণত যাতে আপুনি প্ৰভাৱ দেখুৱাবলৈ চেষ্টা নকৰে, আইনে যিটো ৰাস্তাইদি কাম কৰিব বিচাৰে আপুনি যাতে স্বতন্ত্ৰভাৱে আইনক কাম কৰিবলৈ বা পুলিচক কাম কৰিবলৈ কাৰণে যাতে আপুনি ইণ্টাৰফেয়াৰ নকৰে। আৰু আপুনি আমি আশা কৰিছোঁ যে আপুনি সহায় সহযোগিতা কৰিব বুলি। আৰু বিশেষ নকওঁ, এইখিনিকে ক'লোঁ। আৰু পিছৰ পৰ্যায়ত আমি কি হৈ আছে এই নবালক দুজন আমি আকৌ উপলব্ধি কৰাম ৰাইজক, এইখিনিকে ক'লোঁ।
ধন্যবাদ।